আজি দিনটোৰ আৰম্ভণি একদম বেয়া ফ্লিপকাৰ্টৰ পৰা দুটা পেন অৰ্ডাৰ দিছিলোঁ এটা পেন বেয়া অহা দেখি আকৌ বেলেগ এটা প্ৰডাক্ট অৰ্ডাৰ দিলোঁ যিটো দামটো বেছি কিন্তু এনেকুৱা ফ্ৰড কৰিছে আকৌ একেটা প্ৰডাক্টে একেটা এড্ৰেছত পুনৰ পঠাই দিছে এনেকুৱা কৰিলে মাথাটো একদম নষ্ট হৈ যায় দিনটো বেয়া যদিও আব্বাক থ'বলৈ কাৰণে দাদিহঁতৰ ঘৰলৈ যাব ওলালোঁ আৰু ৰ'দ দেখি ছানগ্লাছখনো পিন্ধি ল'লোঁ কাৰণ মই ছানগ্লাছ পিন্ধি এনেও বহুত ভাল পাওঁ আৰু চকচোন ৱেডাৰটো কোনোবা জেগাত সূৰ্যটো বেছিকৈ ওলাইছে কোনোবা জেগাত ডাৱৰীয়া কিন্তু যি নহওক পৰিৱেশটো হ'লে বহুত বেছি ধুনীয়া একদম সেউজীয়া সেউজীয়া চবফালে চাই মনটো কিবাটো একদম ভাল লাগি যায় আৰু এনেকৈ আমি আগবাঢ়ি গৈ থাকিলোঁ চাওকচোন একদম পাহাৰটো ওচৰৰ পৰা পোৱাৰ দৰে লগা নাই জানো আৰু এনেকৈ মই খোজকাঢ়ি গ'লোঁ আৰু আবাৰলৈ ভণ্টিহঁতৰ কাৰণে মৰ্টন চকলেট কিনিবৰ কাৰণে আৰু এইটো চক এটা শিৱ মন্দিৰ ইমান ধুনীয়া বহুত ধুনীয়া এটা পৰিৱেশ আৰু এনেকুৱাতে মই ভিণ্টিক লগ পালোঁ আৰু ফুড দেখিম আৰু মই নাখাম ষ্ট্ৰীট ফুড হ'বই নোৱাৰে আৰু ইয়াতে পেট পূজা কৰিলোঁ আৰু ভিণ্টিক যেতিয়া লগ পালোঁ মই আৰু দাদী ঘৰলৈকে যোৱা নহ'ল কিয়নো 4 বজাত মোৰ আকৌ টিউশ্যন ক্লাছ আছিল আৰু তাৰ পৰা মই বিদায় ললোঁ ডেটছ অল ফৰ টুডে থেংক ইউ ফৰ ৱাচিং বাই বাই